চবে কিতাপ ওলোৱা, অংক ওলোৱা, অংক আজি অংক পাম দেই। ছাৰ আপুনি যে সদায় অংক অসমীয়া বিজ্ঞান এইবিলাকে পঢ়ায়, ইংলিছ কি নাজানে নেকি আপুনি? ছাৰ আপুনি যে ইংলিছ নপঢ়ায় কেলে নাজানে নেকি? ঐ কেলে নাজানিম, নজনাকৈ মই মাষ্টৰ হ'লোঁ হা? ছাৰ তেনেহ'লে আজি ইংলিছে পঢ়োঁ। পঢ় ইংলিছ পঢ় তেনেহ'লে। কি পঢ়িম ছাৰ, আপুনি পঢ়ালেহে পঢ়িম। ছাৰ আপুনি পঢ়ালেহে আমি পঢ়িব পাৰিম, হয় নাই ছাৰ? হয় নাই কওক? বাৰু কচোন কিবা এটা ক ইংলিছত, তই কচোন কিবা এটা ক ইংলিছত ছাৰ জানুৱাৰী ফেব্ৰুৱাৰী। কি জানুৱাৰী ফেব্ৰুৱাৰী? ছাৰ জানুৱাৰী ফেব্ৰুৱাৰী ইংলিছত কৈছোঁ কথা। ছাৰ ABCD কেইটা কওকচোন ছাৰ। মই ক'ম, তহঁতি ক মই শুনিম। নহয় ছাৰ, আমিতো জানো বাৰু ABCD, আপুনি যে জানে নে নাজানে? তহঁতি মাষ্টৰ নে মই মাষ্টৰ? মই সুধিম তহঁতি উত্তৰ দিবি। কচোন ৰমেনে ইংলিছ পঢ়ি ভাল পায়। ছাৰ মই ক ছাৰ ৰমেন ইজ ভেৰি গুড ইংলিছ বুক ৰিডিং লভ ছাৰ। পাৰিছ। ছাৰ কি পাৰিছ ছাৰ, ভুল হৈছে ছাৰ। তই কচোন শুদ্ধটো ক। ছাৰ ৰমেন লভ ইংলিছ বুক ৰিডিং। এইটো হৈছে। ছাৰ ৰমেন মোতকৈ ডাঙৰ নে সৰু ছাৰ? কিয় সুধিলি? নহয়, যদি ৰমেন মোতকৈ সৰু তেনেহ'লে মই তুমি ক'ম, যদি ৰমেন মোতকৈ ডাঙৰ তেতিয়া মই ইংলিছত দাদাটো লগাব লাগিব ন ছাৰ, সন্মানৰ কথা আছে। ছাৰ অংককে কৰোঁ নেকি, ইংলিছ নালাগে দিয়ক। হয় নেকি? থেংক ইউ ৰৌ মাছ। থেংক ইউ ৰৌ মাছ। ৰৌ মাছ নহয় ছাৰ, থেংক ইউ ভেৰি মাছ। সেইটোৱে গম পালোঁ আৰু ছাৰ আপুনি কি ইংলিছ পঢ়াব, সেইকাৰণে অংকহে পঢ়াওক। ছাৰ মই অংক মাষ্টৰ, মোক সেইকাৰণে ইংলিছৰ কথা নুসুধিবি, মই যিটো জানো সেইটোৱে পঢ়াম। কচোন 2 কিমান? 2 4। তই কচোন 4 কিমান? ছাৰ 4 ন? 4 5 6 7 বহুত হ'ব ছাৰ 4। ছাৰ ইয়াক প্ৰশ্নটো অকণ বেলেগকৈ সোধক, 4জনী ছোৱালী আৰু 4জনী ছোৱালী কিমান হ'ব, তেতিয়া সি পাৰিব। কচোন 4জনী ছোৱালী আছিলে আৰু 4জনী আহিলে কিমান হ'ল? ছাৰ 8জনী হ'ব, 8জনী ছোৱালী। ছোৱালীৰ কথা কওঁতে তই পটককৈ উত্তৰটো দিয়া। হিচাপটো মিলি যায় ছাৰ।